দেউতা আজি আমাৰ পৰীক্ষা ৰিজাল্ট দিয়া নহয় কি ৰিজাল্ট দিলে কি ৰিজাল্ট কি হ'ল সেই যে ডক্টৰ আংকুল ল'ৰাটো ফেল কৰিলে হয় নেকি তোৰ ৰিজাল্টটো কি হ'ল এই যে আমাৰ স্কুলৰ প্ৰিন্সিপালৰ ল'ৰাটোৱেও ফেল কৰিলে তোৰ ৰিজাল্ট কি হ'ল সেইটো ক বেলেগ ৰিজাল্ট বাদ দে এ দেউতা এই শইকীয়া আংকুল যে আপোনাৰ বন্ধু আছিলে শইকীয়া আংকুলৰ ল'ৰাটোৱেও ফেল কৰিলে নহয় চালা কুকুৰ বেলেগৰ ৰিজাল্ট কৈছে তোৰ ৰিজাল্ট কি হ'ল সেইটো নকয় কিয় ডাক্তৰ আংকুলৰ পুতেকেও ফেল কৰিছিলে বাপেকটো ডাক্তৰ আছে আকৌ এফালে আমাৰ স্কুলৰ প্ৰিন্সিপাল ল'ৰাটোৱেও ফেল কৰিলে বাপেকটো প্ৰিন্সিপাল আছিলে এইন কথা বাদ দিয়ক আপোনাৰ বন্ধু ইঞ্জিনিয়াৰ আছিলে তাৰ পুতেকটো ফেল কৰিছে আপুনিতো এজন চকীদাৰহে আপোনাৰ ল'ৰাই পাছ কৰে বুলি কেনেকে ভাবিলে ময়ো ফেল কৰিলো